তাৰে কামনা কৰিছোঁ। কেমেৰাৰ পিছফালে থকা এই গাঁওখনেই মোৰ গাঁওখন। মই আমাৰ গাঁৱত যোৱা ৰাস্তাটোত এই দলংখনৰ ওপৰত আছোঁ। এইটো এটা নদী হয় আৰু এইফালে মানুহবোৰে মাছ মাৰি আছে। এই নদীটোতে মোৰ দাদাহঁতেও মাছ মাৰি থাকে। মোৰ দাদা, খুৰা, মোৰ দেউতা সকলোৱে মাছ মাৰে ইয়াতে। মাছো পায় বহুতে, জাল মাৰে, বৰশী মাৰে, জাকৈ বায়, বহুত মাছ পায়। এইখনেই মোৰ গাঁওখন, মোৰ কেমেৰাৰ পিছফালে থকা গাঁওখন। মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই ৰাস্তাটোৰে যায়, মই ভালকৈ দেখাম বাৰু আপোনালোকক। এই ৰাস্তাটোৰে আমাৰ গাঁৱত যায়। মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া আমাৰ গাঁৱৰ ৰাস্তা, পকী ৰাস্তা। এইটো কিন্তু ভাঙি গৈছে, বহুত বছৰ হ'ল। এই ৰাস্তাটোৰে বহুত গাঁও আছে ভিতৰত, সেইফালে যায় আৰু এই ৰাস্তাটোৰে মেঘালয় যাব পাৰি। আৰু এয়া হৈছে মন্দিৰ আমাৰ গাঁৱৰ, মা দক্ষিণা কালী মন্দিৰ, আৰু লগতে গোপাল মন্দিৰ আছে। দৌল উৎসৱ পালন কৰা হয় আৰু এই ৰাস্তাটোৰে আমাৰ গাঁৱত যায়। আমাৰ গাঁৱৰ ৰাস্তা এইটো। এই মন্দিৰটো মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া হৈছে মা দক্ষিণা কালী মন্দিৰৰ দান বাকচ। পঞ্চগ্ৰাম মা দক্ষিণা কালী মন্দিৰ বুলি কোৱা হয়। এইডাল বহুত পুৰণি বটগছ হয়। মই আপোনালোকক ভালদৰে দেখুৱাম বাৰু। এয়া হৈছে এই সৰু মন্দিৰটো। এই মন্দিৰটো হৈছে গোপাল মন্দিৰ। দৌল উৎসৱ পালন কৰা হয়। আপোনালোকে নিশ্চয় জানে, দৌল উৎসৱ পালন কৰিলে ইয়াত গোপালৰ চূৰ্ণা চূড়া বুলি কয় নে কি কয়, আপোনালোকে জনাবচোন। ইয়াতে কৰে। আৰু এই মন্দিৰটো হৈছে মা দক্ষিণা কালী মন্দিৰ। ইয়াত নৱমী পূজা, দুৰ্গা পূজাৰ সময়ত নৱমী পূজা কৰা হয় ইয়াত। মই পূজাত প্ৰত্যেক বছৰে আহোঁ এই মন্দিৰত। আছে নামঘৰ, মন্দিৰৰ নামঘৰ। আৰু সেইফালে এটা সৰুকে শিৱ মন্দিৰ আছে, মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ বাৰু। এয়া হৈছে শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰৰ লগতে থকা এই গছডাল খেজুৰ গছ হয়। যেন খেজুৰ গছ। এয়া মই বট গছডাল দূৰৰ পৰা দেখুৱাই দিছোঁ। বহুত ডাঙৰ হয়, বহুত পুৰণি হয় বট গছডাল। আৰু এয়া নতুনকৈ কিবা ঘৰ বনাই আছে, মই নাজানো ভালদৰে। আচলতে ইয়াত থাকিব পৰা কোনো নাই, সেইকাৰণে মই গম নাপাওঁ। এইফালে পথাৰ চাৰিওফালে, আৰু এইফালে এখন সৰুকৈ অংগনাবাদী কেন্দ্ৰ এইটো। এতিয়া আমি মন্দিৰৰ পৰা আহিলোঁ, এতিয়া ঘৰত যামগৈ। চাই থাকক বাৰু, আপোনালোকক দেখুৱাম। আমাৰ ঘৰৰ আগফালে এইখন বহুত ডাঙৰ পথাৰ হয়। এইখন বহুত ডাঙৰ পথাৰ হয়। এতিয়া ধানবোৰ পকিছে, এয়া ধানবোৰ পকিছে। দাৱনীয়ে ধানবোৰ কাটিছে এতিয়া। আৰু এইখন হৈছে অজগৰ পাহাৰ। বৰ্তমান যিখন অজগৰ অভয়াৰণ্য নামেৰে নামাকৰণ কৰিছে, হাতী থকা ঠাই। এইখন
ধূলি পৰি আছে বাবে ভালদৰে পাহাৰখন চিনিব পৰা নাই। বহুত ভাল পাওঁ মই মোৰ গাঁওখন। সকলোৱে নিশ্চয় নিজৰ গাঁওখন বহুত ভাল পায়। ময়ো বহুত ভাল পাওঁ মোৰ গাঁওখন। বহুত ডাঙৰ ধাননি পথাৰ হয়। আমাৰ গাঁৱৰ পিছফালে থকা নৈখন এইফালেৰে বৈ আহিছে। এইফালে নৈৰ চাইডে চাইডে ৰাস্তা আছে পথাৰত যোৱা। এই পিনেও আছে মানুহৰ ঘৰ। দেখুৱাই দিছোঁ ধানটো কিন্তু গোটেই পকিছে। বেলি ডুবিবৰেই হ'ল আৰু। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক